তো সেই বন্ধুসকল আহি গ'ল বহুত দিনৰ মূৰত অপেক্ষা কৰাৰ মাজত এতিয়া ৰিজাল্টটো আহি গ'ল। তো এই ষ্টেজৰ ৰিজাল্ট দিলে আপোনালোকে গমেই পাই চাগে। তো ফাইনেলি ৰিজাল্টটো মানে আহি গ'ল বহুত দিনৰ মূৰত আৰু মানে একদম কি ক'ম মানে হেপী আছোঁ। বাট কিন্তু মোৰ সেইটো ৰিজাল্টটো ইমান ভাল হোৱা নাই, হ'লেও মানে কি ক'ব দে আৰু ভিডিঅ'টো ব'লক ষ্টাৰ্ট কৰোঁ না কি চলো যাম। তো ৰাতিপুৱা সোনকালে আহি একদম ধুনীয়াকৈ আমি একদম এখন চাইকেল লৈ আহি ধুনীয়াকৈ এই পুলটোতে আমি বহিছিলোঁ মই বহিছিলোঁ আৰু মানে ৰাতিপুৱা 7টা বাজিছে আৰু 8টা বজাত আহি গা পা ধুই ইয়াত বহি লৈ পেলাই ধুনীয়াকৈ ইয়াত বহি লৈ পেলাই এনেকৈ মন মাৰি বহি আছিলোঁ যেতিয়াই 9টা বাজি গ'ল ঘপকৈ আমাৰ গ্ৰুপত মানে স্কুলৰ গ্ৰুপত মানে একদম ঘপককৈ নটিফিকেশ্যন এটা আহি গ'ল যে ৰিজাল্টৰ খবৰ আহি গ'ল। তো মানে লিষ্টৰ মতে মই চাই দিলোঁ ৰিজাল্টটো ভাল হৈ দিয়ক। মানে ভাবি আছিলোঁ ৰিজাল্টটো একদম বহুত একদম বেকাৰ হ'ব বাট আই এম ছাকচেছফুলি বয়। তো একদম মই মানে ছাকচেছফুলি মানে কি জানাই আৰু মই আজি বম হেপী। তো আপোনালোকে জানেই তো মানে কি ক'ম আৰু তো মানে ৰিজাল্টটো ইমান ভাল হোৱা নাই, হ'লেও মই ফেইলৰ পৰা বাচিছোঁ সেইবাবে মই বহুত সুখী আৰু কি ক'ম আৰু হেপী বহুত হেপী। তো মোৰ ৰিজাল্টটো ইমান ভাল হোৱা নাই, হ'লেও আপোনালোকক মই কৈ দিছোঁ। তো আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে। তো মানে ৰিজাল্টটো এনেকুৱা হ'ল মানে মই হেপী নহয় বাট 3rd ডিভিজন কৰিলোঁ। তো মানে যেনেকৈ পঢ়িছিলোঁ তেনেকৈ মানে গ'ল আৰু মানে ইমান পঢ়া হোৱা নাছিলে। তো কলেজ মানে কি ক'ম আমাৰ স্কুলখন মানে বহুত ক্লাছ হ'ল। তো মানে তেনেকৈ আৰু মই মানে কি ক'ম আৰু মানে ইউটিউবৰ লাইনত আহি গ'লোঁ। তো সেইবাবে মোৰ মানে অলপমান ৰিজাল্টটো অলপ বেয়া হৈ গ'ল আৰু মোৰ মোবাইলটো বেছি চোৱা হৈ গ'ল। সেইবাবে মোৰ মানে ৰিজাল্ট একদম বহুত বেয়া আৰু পঢ়া শুনাৰ ধান্দাত মোৰ একেবাৰে 0 হৈ গ'ল আৰু ভিডিঅ' বনাব লাগি গ'লোঁ। সেইবাবে মই মানে ভিডিঅ' মানে পঢ়াটো অলপ কমি গ'ল। সেইবাবে মানে ৰিজাল্ট ইমান ভাল নহ'লে, হ'লেও মোৰ হেপী। তো একদম মজাদাৰ হৈছে আজি ৰিজাল্ট মানে কি ক'ব আৰু ৰাতিপুৱা মই উঠি লৈ পেলাই মানে আমি দৌৰিব যাওঁ। তো সেইবাবে আমি ফিল্ড গ'লোঁ। লগৰ এটা আছিলে 8টা বজাত গা পা ধুই কেনে আহি এই পুলত আহি লৈ পেলাই বহি লৈ পেলাই 9টা বাজিলে। লগে স্কুলৰ পৰা এখন লিষ্ট আহিলে। লিষ্টৰ মতে মোৰ ৰোল নম্বৰটো চালোঁ আৰু ৰিজাল্টটো পালোঁ 3rd ডিভিজন। তো ঠিকে আছে। তো 2nd ডিভিজনলৈ বহুত কমি গ'ল মানে 37 কমি গ'ল মানে বহুত কম পাইছোঁ আৰু একো নাই। কিন্তু মোৰ ৰিজাল্ট ভালেই হৈছে আৰু এতিয়া বৰ্তমান ৰিজাল্ট মানে মোৰ মতে ঠিকে আছে। মই ফেইলৰ পৰা বাচিছোঁ কাৰণে মোৰ কাৰণে হেপী। তো বেলেগৰ লগৰ ভালেই হৈছে ৰিজাল্টবিলাক 2nd ডিভিজন 1st ডিভিজন তেনেকৈ হৈছে। তো মজা ভালেই হৈছে, চবৰে ভাল হৈছে। আমাৰ লগৰ কোনো ফেইল কৰা নাই। তো একদম বহুত সুখী আমি গোটেইখিনি সুখী আৰু লগৰ এটা মানে একদম বম দুখ আৰু মানে কি ক'ম আৰু দে আৰু তো একদম মজাদাৰ। তো মই কি ক'ব আৰু দে তো মানে কি হ'ল জানে নাই। তো মানে একদম মানে কি ক'ম আৰু মানে পঢ়া শুনাটো মোৰ ইমান ইণ্টাৰেষ্ট নাই আৰু মই সেইবাবে ইমান পঢ়া শুনা নকৰোঁ আৰু মস্ত কৰি ঘূৰি পঢ়া শুনা ইমান ইণ্টাৰেষ্ট নাই। তো মুখস্থ কৰি কোনে এইবিলাক এক্সাম দি থাকে আৰু আৰু এইবিলাক মই নোৱাৰোঁ আৰু সেইটো কাৰণে কি ভাবিছোঁ মই পঢ়াত কলেজ নপঢ়োঁ আৰু এইবাৰ কিবা বেলেগ লাইনৰ মানে একো লাইন লৈ নপঢ়োঁ। ফিল্ড আছে ফিল্ডত আছে দৌৰিব যাম। আৰ্মি পুলিচৰ এইবিলাক আহিবই এপ্লাই কৰিম পাছ কিমান এইবিলাকতে হেপী। আমাক ডাঙৰ ইঞ্জিনিয়াৰ চাকৰি নালাগে, ডক্টৰ নালাগে, একো নালাগে। অনলি আমাক ডিফেন্সৰ জব হ'লেই হ'ল, একো নাই। তো আপোনালোকেও যদি কেনেকুৱা সুখী হয় তো মানে কি যাম ক'ম আৰু দে তো ভাবি আছোঁ মানে কম্পিউটাৰ ক্লাছটো লৈ লওঁ, তাৰপিছত এখন দোকান খুলিম বুলি ভাবি আছোঁ। আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মানে দোকান এতিয়াই নবনাওঁ বাট আৰু 1 মাহ পিছতে মোৰ দোকান অপেনিং কৰিম। মোৰ দোকান নহয় আৰু দাদা এজন আছে, দাদাৰ লগত অপেনিং। তো একদম মজাদাৰ হ'ল। তো মানে এইবিলাক ইণ্টাৰেষ্ট নাই মানে আৰু মই যেনেকৈ পঢ়িছিলোঁ মানে কমকৈ পঢ়িছিলোঁ আৰু তেনেকৈ মতে ৰিজাল্ট আহিছে। একদম মজাদাৰ। তো মোৰ ষ্ট্ৰীম আছিলে আৰ্টছ। তো ষ্ট্ৰীমটো আৰ্ট আছিলে আৰু মই বিশ্বনাথ আমাৰ টিকৰা HS স্কুলৰ পৰা পাছ কৰিছোঁ আৰু মোৰ হাই ছেকেণ্ডেৰী এখন স্কুল আৰু কলেজ নহয় স্কুল হয় আৰু প্ৰাইভেট নহয় আৰু চৰকাৰী হয়। তো তেনেকৈ চৰকাৰী স্কুলতে পঢ়িম আৰু আমি আৰু কি কৰোঁ আমি মিডিল ক্লাছৰ মানুহ এনেকুৱাই আৰু দিয়ক। তো মানে এনেকুৱা আছিল ৰিজাল্টটোক আপোনালোকক মানে চবেই ফোন কৰি আছে আৰু ভাবিছোঁ ভিডিঅ' বনাইকৈ দি দিওঁ, তেতিয়া চবেই গম পাই যাব আৰু মোৰ ভিডিঅ' চবেই চাই যিহেতু সেইবাবে মই জনাই দিছোঁ আৰু ৰিজাল্টটো ভিডিঅ'ৰ জৰিয়তে। তো মই ইমান ভাল ৰিজাল্ট কৰা নাই, 3rd ডিভিজন পালোঁ আৰু 3rd ডিভিজন কাৰণে মোৰ কাৰণে হেপী। তো মই আমাৰ ঘৰত কৈছোঁ যে মোৰ ৰিজাল্ট বেয়া হ'ব, মাহঁতে কোৱা নাই আৰু মাহঁতে ইমান মানে একো নকয় আৰু মোক মানে ইমান পঢ়াত গুৰুত্ব দি পেলাই পঢ়োঁ বাট কিন্তু মই মানে ইমান ইণ্টাৰেষ্ট নাই পঢ়াত। মই অনলি এইবিলাক মানে ঘূৰি পকি ভাল পাওঁ আৰু আপোনালোকে জানেই মোৰ চেনেলটো আছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু এতিয়াতো অলপমান আগতেতো পঢ়াৰ অলপ প্ৰেছাৰ আছিলে, তো এতিয়াতো একো প্ৰেছাৰ নাই। এতিয়া পূৰা বিন্দাছ ঘূৰিম, বিন্দাছ ভিডিঅ' বনাম। এতিয়া ইউটিউবত বেছিহে লাগে একদম মজাদাৰ ক'ৰবাত ফুৰিব যাম। তো আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এতিয়াতো পূৰা লাগিম একদম পূৰা মজাদাৰ লাগিম। তো আজিলৈ ইমানে ভিডিঅ' নেক্সট ভিডিঅ' লগ পাম। তো আপোনালোকক ৰিজাল্টটো জনাবৰ কাৰণে আহিছিলোঁ। তো ইমানেই আছিলে ভিডিঅ'টো, শেষলৈকে ভিডিঅ'টো চালে যেতিয়া থেংক ইউ। তো ৱেলকাম। তো ইমানে ভিডিঅ'টো নেক্সট ভিডিঅ' লগ পাম। তো ভাল লাগিলে ৰিজাল্টটো শুনি। তো ইমান পঢ়া নাছিলোঁ হ'লেও ৰিজাল্টটো আহিলে। তো ইমানেই তো বহুত সুখী হৈছোঁ, হ'লেও মনটো বেয়া লাগি আছে মানে সুখী কিন্তু মানে
ৰিজাল্টটো মানে ইমান ভাল হোৱা নাই, সেইবাবে মই কলেজ নপঢ়োঁ। বেলেগ কিবা আৰু এয়া কম্পিউটাৰ শিকিম আৰু দোকান এখন আছে, দোকানখনৰ ওপৰত অলপ হেৰি কৰিম। তো ইমান নপঢ়োঁ আৰু মই বেলেগ, আৰু ডিফেন্সৰ চাকৰি অলপমান হেৰি কৰিম আৰু বাছ সিমানে। তো আজিলৈ ইমানে ভিডিঅ', নেক্সট ভিডিঅ' লগ পাম। তো বাই বাই। তো কুকুৰটো বাই বাই।